ৰিজলিউশ্যনহে ল'ব লাগে এতিয়া আৰু এইটো পাছ কৰিবলৈতো বৰ সহজ কাৰণ বিজেপি চৰকাৰ এইটো তেওঁলোকৰ মেজৰিটি সেইকাৰণে তেওঁলোকে আমাক অট'নমাছ ষ্টেট সোনকালে দিব লাগে আৰু ইয়াত বিজেপিসকলেও অট'নমাছ ষ্টেটটো লাগে বুলি কৈ থাকে মূল দাবী এইটো আৰু ছেকেণ্ডটো হৈছে 125 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল এইটো এতিয়া যেনেকৈ আছে সেইটো নিচিনা পাছ কৰিলে আমাৰ কাৰণে বহুত ডিজাষ্টাৰ বহুত কষ্ট হ'ব বহুত বেয়া কথা হ'ব আমাৰ কাৰ্বি আংলঙৰ কাৰণে এই 125 এমেণ্ডমেণ্ট বিলত কৈছে যে পঞ্চায়ত আৰু আমাৰ অট'নমাছ কাউন্সিলটো সমান কৰিব বোলে সমান কৰিলেতো আমাৰ অট'নমাছ কাউন্সিলটো পঞ্চায়তহে হ'ব সেইটো সেইকাৰণে তেওঁলোকে এতিয়া ভিলেজ কাউন্সিল বুলি কয় অট'নমাছ ভিলেজ কাউন্সিল বুলি নকয় আৰু ৰিজনেল কাউন্সিল কৰিব বুলি কয় সেইটো অট'নমাছ ৰিজনেল কাউন্সিল বুলি তেওঁলোকে নকয় ডিষ্ট্ৰিক্ট কাউন্সিল তেওঁলোকে বনাব সেইটো আকৌ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল বুলি নকয় তাৰমানে এইটো পঞ্চায়তহে হ'ব সেইটো কথাটো কাৰণ ইলেকশ্যনটো অলৰেডি পঞ্চায়ত আইনমতে পতা হৈছে এইটো ইলিগেল অট'নমাছ কাউন্সিলহে এইটো কাৰণ এইটো আইনমতে কৰা নাই নহয় এইটো ইলিগেল অট'নমাছ কাউন্সিল এইটো সেইকাৰণে আমি 125 এমেণ্ডমেণ্ট বিলটো এতিয়া যেনেকৈ আছে সেইটো মতে কৰিব নালাগে আমাৰ কাৰ্বিসকলেও নিজৰ কাৰ্বি বুলি নহয় ট্ৰাইবেলসকলৰ যিমান ট্ৰাইবছ আছে নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নিজৰ পঞ্চায়ত আছে সেইটো পঞ্চায়ত হৈছে আৰ্টিকল 243D তাত লিখা আছে বাই হোৱাট এভাৰ নেম কল সেইকাৰণে আমাৰ ইয়াত কুকিসকলৰ কাৰণে টুচুং বাইচা হ'ব লাগিব কাৰ্বিসকলৰ কাৰণে শ্বেৰৱান কেম্প হ'ব লাগিব ডিমাছাসকলৰ কাৰণে ৰাজি নাইচখো হ'ব লাগিব ৰেংমাসকলৰ কাৰণে ইঞ্জাং তিৰুপুনিও সংসাদৱেন হ'ব লাগিব আৰু গাৰোসকলৰ কাৰণে চংখো দিল জপা হ'ব লাগিব খাচী কাৰণে দৰবাৰ স্নং হ'ব লাগিব শ্যামৰ কাৰণে মুকপম চাউহুবান লাগিব আৰু সেইটোহে আৰু তিৱাসকলৰ এটা আছে মই সেইটো পাহৰিলোঁ আৰু বড়োসকলৰ গামিয়াৰীয়া ফাট হ'ব লাগিব এইটো এলাউ কৰা আছে আৰ্টিকল 243D সেইটো মতে হ'ব লাগে সেইকাৰণে এইটো হ'বলৈ আমি আনন্দ শৰ্মা পাৰ্লিয়ামেণ্টেৰী কমিটি তাত আমি তেতিয়া ডিমাণ্ড ছাবমিট কৰিছিলোঁ তাত আমি লিখিছিলোঁ আৰু আমাৰ লিখা মতে আনন্দ শৰ্মাও পাৰ্লিয়ামেণ্টত ছাবমিট কৰিছিল সেইটো কিন্তু এতিয়া 125 এমেণ্ডমেণ্টত সেইটো কাটি দিলে সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ এই আনন্দ শৰ্মা কমিটিত যিটো লিখা আছে এই আমাৰ ট্ৰাইবেলসকলৰ পঞ্চায়তৰ কথা সেইটো থাকিব লাগিব আৰু ডাইৰেক্ট ফাণ্ডিং পাবলৈ আমিও ডাইৰেক্ট ফাণ্ডিং লাগে ডেভেলপমেণ্ট লাগে এইটো আৰ্টিকল 275ত গোটেইখিনি কথা তাত লিখা আছে আৰু তাত লিখা আছে অট'নমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A বুলিও আৰ্টিকল 275তে লিখা আছে তাৰ পৰাহে আমাক টকা ফাণ্ড গোটেইখিনি দিব লাগে যদি ইণ্ডিয়ান ফাইনেন্স কমিশ্যন যদি ৰিকমেণ্ড কৰিব খোজে টকা আমাক দিবলৈ তেতিয়াহ'লে তেওঁলোকে 275 জৰিয়তেহে দিব লাগে আৰু সেইটো এমেণ্ড কৰিবলৈ আৰ্টিকল 280 ক্লজ 3 সাব ক্লজ E তাতে ইউনিয়ন ষ্টেট এণ্ড অট'নমাছ ষ্টেট অৰ অট'নমাছ কাউন্সিল বুলি তাত সোমোৱাই দিব লাগে তেতিয়া আমি গোটেইখিনি টকা কি কয় ফাইনেন্স কমিশ্যনে টকা ডিষ্ট্ৰিবিউশ্যনত টেক্সৰ পৰা যিমান টকা উঠে সেইটো ডিষ্ট্ৰিবিউশ্যনত তেওঁলোকে ৰিকমেণ্ড কৰিব পাৰিব বিজেপিয়ে কৈছে যে যিটো এমেণ্ডমেণ্ট হ'ব কাৰ্বি আংলঙৰ যিবিলাক সমস্যা স্থায়ী সমাধান হ'ব আৰু ডেভেলপমেণ্টো হ'ব বুলি কৈছে আচ্ছা ডেভেলপমেণ্ট হ'ব বুলি কৈছে আমি ডেভেলপমেণ্ট নালাগে বুলি কোৱা নাই আৰু আৰ্টিকল 275তো চব ডেভেলপমেণ্ট কথা লিখা আছে মাত্ৰ আৰ্টিকল 280 নহয় 280টো মাত্ৰ পঞ্চায়ত আৰু মিউনিচিপালিটিৰ কাৰণেহে তাত লিখিছে 275ত
অট'নমাছ ষ্টেটৰ কাৰণে লিখিছে আৰু অট'নমাছ কাউন্সিলৰ কাৰণে লিখিছে হয় তাত চব সোমাই আছে আৰু যদি ডেভেলপমেণ্ট হ'ব লাগে ডাইৰেক্ট ফাণ্ডিং হ'ব লাগে বুলি কয় এতিয়াও আমাৰ কাউন্সিলে বা ষ্টেট গভৰ্ণমেণ্টে ডাইৰেক্ট ফাণ্ডিং এতিয়াও দিব পাৰে কিয় দিব নোৱাৰিব তেওঁলোকে আমাৰ কাউন্সিলৰ পৰা নামটো বিচাৰিব লাগে আপোনালোকৰ ভিলেজ কাউন্সিল নাম কি কি আপোনালোকৰ নিজৰ ভিলেজ কাউন্সিল আণ্ডাৰ আৰ্টিকল 243G মতে কি কি লিখা আছে এইটো বুলি পেলাই আৰু paragraph 3 মতে আমাৰ paragraph 3 yes আমাৰ 6 single paragraph 3 clause EFG মতে কি কি লিখা আছে বুলি নামটো পঠিয়াই দিব লাগে আমি টকাটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ফাণ্ডৰ পৰা ডাইৰেক্টলি তেওঁলোকলৈ পঠিয়াম বুলি আসাম গভৰ্ণমেণ্টে এতিয়াই কৰিব পাৰে একো কথা নাই এইটো 280 এমেণ্ড কৰিবলৈ দৰকাৰেই নাই এইটো কৰিবলৈ হ'লে আৰু দৰকাৰ নাই সেইকাৰণে মেঘালয়ত 280টো এমেণ্ড কৰা নাই কিন্তু মেঘালয়ত ডাইৰেক্টলি দৰবাৰ শ্বিলঙলৈহে টকা পঠাই দিয়ে আমি 3 দিন বুলি কৈছিলোঁ আজি কালি আৰু আগষ্ট 1 তাৰিখ কিন্তু এতিয়া পাৰ্মিশ্যনটো এদিনহে দিছে বুলি কৈছে আমিতো ভাত নাখাওঁ বুলিহে কৈছিলোঁ তেওঁলোকে নহয় বোলে এদিনটো নাখালে হ'ব বোলে বেছিকৈ খাব লাগে বুলি আমাক ক'লে সেইটো হাঁহিবলগীয়া কথা ভাত নাখালে আমিহে কষ্ট হ'ব পুলিচ ডিচিয়ে কষ্ট নাপায় নহয় জানো বা বিজেপিয়ে কষ্ট নাপায় নহয় কষ্টটো আমি APHLCয়ে কষ্ট পাম ভোকটো আমিহে লাগিম তেতিয়াহ'লে আমাক ভোক লাগিব নালাগে বুলি কিয় কয় এইটো মিছা কথা এইটো আচলতে বিজেপিসকলে খুব আমাক ভয় কৰিছে APHLC একেবাৰে ভয় কৰিছে সেইকাৰণে আমাৰ হাংগাৰ ষ্ট্ৰাইকো এলাউ কৰিব নিদিয়ে তেওঁলোকে পাতি আছে তেওঁলোকে মিটিং কৰি আছে চবতে আৰু বেলেগ সংগঠনসকলকতো প্ৰচেছন কিবা কৰিবলৈ দিয়ে পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আমাক কিয় নিদিয়ে আচলতে বিজেপিয়ে APHLCক খুব ভয় কৰিছে এইটোৱে কথা আৰু লগতে কিছুমান RSS এইটো মানে আমাৰ খিলঞ্জীয়া অসমীয়া বা আদিবাসী আৰু ট্ৰাইবেল RSS নহয় এইটো নন ট্ৰাইবেল RSS সকলে আৰু বংগোসেনাসকলে এইটো খুব চপাইছে আমাৰ লোকেল বিজেপিসকলক যে তোমালোকে এইটো কৰিব লাগিব নহ'লে তোমালোকে নিজিকিলে আমি ইয়াত হৈ এনক্ৰ'চ কৰিব নোৱাৰিম বুলি কৈছে কাৰণ তেওঁলোকে এনক্ৰ'চ BGR পৰা এভিকশ্যন কোনে কৰিব এইটো ইলেকশ্যন জিকাসকলেহে কৰিব আৰু ইলেকশ্যন জিকোৱা কাৰণটো তেওঁলোকে এইবিলাক কাম এভিকশ্যন চব কাম কৰিবলৈ কাৰণেহে তেওঁলোকক শিকাইছে তেতিয়াহ'লে আৰু তেওঁলোকক আৰু আমি বেলেগকৈ আকৌ সহায় কৰিব লাগে বুলি কথা কি আছে নহয় জানো যদি আমি সদায় সহায় কৰিব লাগে তেওঁলোকে কিয় ইলেকশ্যন উঠিছে তেতিয়াহ'লে নহয় জানো উঠিবই নালাগে তেওঁলোকে ইমান বুৰ্বক হয় তেতিয়াহ'লে নহয় জানো হয়নে নহয় ইলেকশ্যনটো বেলেগ কথা বোলে আৰু ইলেকশ্যনটো কাম কৰিবলৈ কাৰণেহে ইলেকশ্যনটো জিকে আৰু ফাইট কৰে সেইকাৰণে তেওঁলোকে CM খোৱা বুলি কয় আমাৰ কাৰ্বিসকলে CM খোৱা EM খোৱা সদায় খোৱা কৰা বুলি কেতিয়াও নকয় যে অসমীয়াত আপোনালোকে কেতিয়াবা শুনিছিল নেকি যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী খাই থাকোঁতে বুলি কিবা কৈছে নেকি নহয় জানো এইটোতো নকয় ইয়াৰ সদায় খাই বুলিহে খোৱা বুলিহে কয় এইটো আচলতে তেওঁলোকে কাম কৰিবলৈ সাহস নাই এইটোহে কথা আৰু যিবিলাক সাহস নাই তেওঁলোককে জিকিবলৈ দিয়ে এই জিকিবলৈ দিয়াটো ৰুট কজটো বংগোসেনা আৰু এই নন ট্ৰাইবেল নন খিলঞ্জীয়া আৰু সেইবিলাক নহয় কিন্তু বেলেগ RSS বলে এইটো কৰিছে Oke.